হাই দোস্তো, আমি আজি আহিছিলোঁ কি বুলি কয়, আজি দেওবাৰ ন। আজি আমি স্কুলত জাবৰ পেলাব আহিছিলোঁ আৰু জাবৰ পেলাই মেলি ঘূৰি আহিলোঁ। আৰু লগত এইজন প্ৰকাশ আহিছে আৰু লগত আমাৰ এজন পাতিৰাজ দা। হাই কৈ দিয়ক। পাতিৰাজ দাও এটা মানে ইউটিউব চেনেল আছে, তাক আপোনালোকে সকলোৱে চাব আৰু মই মানে ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিম, আপোনালোকে চবে চাব। আৰু এজন প্ৰকাশ আৰু মানে ইমান গৰম হৈছে ন, কি ক'ম। এইজন আমাৰ এইজন হৈছে আমাৰ পিকে, আমাৰ এই মানে সম্পূৰ্ণ নামটো কি আছিলে মই নিজে নাজানো, মইনা, সম্পূৰ্ণ নামটো মইনা। আৰু এইফালে গৰমৰ কাৰণে ইয়াত পানী খাইছিলোঁ, সেইটো সেইটো চাওক, জল পানী পৰি আছে, ইমান ধুনীয়াকৈ ভাল লাগিছে। আৰু এতিয়া আমি যাব লৈছোঁ আৰু এতিয়া আপোনালোকে চাই থাকিব গোটেই ৰাস্তাটো সম্পূৰ্ণ। আৰু এইফালে ইমান জমাইছিলোঁ, চাহ গাড়ীখন ফুল হৈ আহিছিলে। এফালে মহা আৰু এইফালে আমি এতিয়া গাড়ীত বহিলোঁ। এতিয়া গাড়ীত বহি যাব লৈছোঁ, যিহেতু মই মাজত বহিছোঁ। আৰু এইফালে আছে মোৰ মহা, এইটো মামা। আৰু এইফালে আমাৰ গাড়ী ড্ৰাইভাৰ পাতিৰাজ দা চেনেলটো কিন্তু চাবলৈ নাপাহৰিব সকলোৱে, পাতিৰাজ দা চেনেলটো চাব। উঠি লৈছিলোঁ, কিন্তু মানে গৰমৰ কাৰণে বাহিৰত আহি গ'লোঁ। এতিয়া বাহিৰৰ পৰা এটা ভিডিঅ' কৰি আছোঁ। এজন মহা, এইজন ডাঙৰ মহা, এইফালে বহি আছে মহা। আৰু আমি এতিয়া গৈ আছোঁ 4 লেনত, আৰু ইটানগৰ পাৰ হৈ আহি যাব পেলাব আহিছিলোঁ। আৰু এতিয়া গৈ আছোঁ, একদম ধুনীয়া হাৱা মাৰিছে, এতিয়া ভাল লাগিছে, গাটো ফ্ৰেছ লাগিছে। কি মজা দৃশ্য দে, চাবলৈ কি ভাল লাগিছে, অপূৰ্ব দৃশ্য মুঠতে। আৰু কি ক'ম আপোনালোকক। আৰু ইমান ঘূৰণে টাৰ্ণিং, আমাৰ এইটো প্ৰকাশ ভাই ওপৰত হৈ পেলাই মহা ওপৰত হৈ আছে। ব্ৰেক ইমান বেয়াকৈ মাৰিছে, যিহেতু মই পৰি গৈছোঁ আগফালে। চাওকচোন, ইয়াত থকা মানুহটো ইয়াত পাই গ'লোঁ গৈ পেলাই। হাই দোস্তো, আমি আজি আহিছিলোঁ কি বুলি কয়, আজি দেওবাৰ ন। আজি আমি স্কুলত জাবৰ পেলাব আহিছিলোঁ আৰু জাবৰ পেলাই মেলি ঘূৰি আহিলোঁ। আৰু লগত এইজন প্ৰকাশ আহিছে আৰু লগত আমাৰ এজন পাতিৰাজ দা। হাই কৈ দিয়ক। পাতিৰাজ দাও এটা মানে ইউটিউব চেনেল আছে, তাক আপোনালোকে সকলোৱে চাব। আৰু মই মানে ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিম, আপোনালোকে চবে চাব। আৰু এজন প্ৰকাশ আৰু মানে ইমান গৰম হৈছে ন, কি ক'ম। এইজন হৈছে আমাৰ পিকে, আমাৰ এই মানে সম্পূৰ্ণ নামটো কি আছিলে মই নিজে নাজানো, মইনা, সম্পূৰ্ণ নামটো মইনা। আৰু এইফালে গৰমৰ কাৰণে ইয়াত পানী খাইছিলোঁ, সেইটো চাওক, জল পানী পৰি আছে, ইমান ধুনীয়াকৈ ভাল লাগিছে। আৰু এতিয়া আমি যাব লৈছোঁ, আৰু এতিয়া আপোনালোকে চাই থাকিব গোটেই ৰাস্তাটো সম্পূৰ্ণ। আৰু এইফালে ইমান জমাইছিলোঁ, চাহ গাড়ীখন ফুল হৈ আহিছিলে। এফালে মহা আৰু এইফালে আমি এতিয়া গাড়ীত বহিলোঁ। এতিয়া গাড়ীত বহি যাব লৈছোঁ, যিহেতু মই মাজত বহিছোঁ। আৰু এইফালে আছে মোৰ মহা, এইটো মামা। আৰু এইফালে আমাৰ গাড়ী ড্ৰাইভাৰ পাতিৰাজ দা চেনেলটো কিন্তু চাবলৈ নাপাহৰিব সকলোৱে, পাতিৰাজ দা চেনেলটো চাব। উঠি লৈছিলোঁ, কিন্তু মানে গৰমৰ কাৰণে বাহিৰত আহি গ'লোঁ। এতিয়া বাহিৰৰ পৰা এটা ভিডিঅ' কৰি আছোঁ। এজন মহা, এইজন ডাঙৰ মহা, এইফালে বহি আছে মহা। আৰু আমি এতিয়া গৈ আছোঁ 4 লেনত, আৰু ইটানগৰ পাৰ হৈ আহি যাব পেলাব আহিছিলোঁ। আৰু এতিয়া গৈ আছোঁ, একদম ধুনীয়া হাৱা মাৰিছে, এতিয়া ভাল লাগিছে, গাটো ফ্ৰেছ লাগিছে। হৈ নাযাওঁ, এইফালে ঘূৰি দিলোঁ। ইটানগৰ টাউন হৈ পেলাই নাযাওঁ, আমি কি বুলি কয়, অকণমান কি বুলি কয়, শ্বৰ্ট ৰাস্তাত আহিছোঁ। আৰু ৰাস্তাটো চাবচোন আপোনাৰ, কি ভাল সুন্দৰ দৃশ্য, কি মজা দৃশ্য দে, চাবলৈ কি ভাল লাগিছে, অপূৰ্ব দৃশ্য মুঠতে। আৰু কি ক'ম আপোনালোকক। আৰু ইমান ঘূৰণে টাৰ্ণিং, আমাৰ এইটো প্ৰকাশ ভাই ওপৰত হৈ পেলাই মহা ওপৰত হৈ আছে। ব্ৰেক ইমান বেয়াকৈ মাৰিছে, যিহেতু মই পৰি গৈছোঁ আগফালে। চাওকচোন, ইয়াত থকা মানুহটো ইয়াত পাই গ'লোঁ গৈ পেলাই। আমি ক'ত পালোহি জানে আপোনালোকে? আপোনালোকে যদি নাজানে অলপ পাছত চাই থাকিব। আৰু আমি কোন জেগাত পাইছোঁহি, আৰু এতিয়া আমি কৰি আছোঁ মানে এটা সৰু সুৰা মিনি পাৰ্টি।
আৰু এইফালে জুম আৰু এইফালে চাৰিজন আছে বহি আৰু এইফালে আমি এইফালে তিনিজন বহি আছোঁ। এইটো আমি মহা আৰু কিবা পিকে আৰু এতিয়া আমি খাব লৈছোঁ কিংফিচাৰ আৰু লগত সৰু সুৰা চাকনা আছে এইটো চিপছ আৰু লগতে আমি কোন জেগাত আছোঁ আৰু কি জেগাত আছোঁ আৰু এইটো জেগাত কি আছে তাকে আপোনালোকক দেখাম অলপ পাছত। আৰু এতিয়া আমি অলপ পাৰ্টিটো কৰি লওঁ, চিপছ খাই লওঁ, তাৰপিছত আপোনালোকক দেখাম ভালদৰে। আপোনালোকে চাই থাকিব আৰু মানে ভিডিঅ'টো শেষলৈকে চাওক। আৰু কোনোবাই যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু মানে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি খাই লওঁ, তাৰপিছত আপোনালোকক দেখাম মানে কি জেগাত আছোঁ আৰু কি আছে এই জেগাটোত। ডাইৰেক্ট গাখীৰ ওলাইছে ফাইনেলি আমাৰ কাম শেষ হৈ গ'ল আৰু আপোনালোকক এতিয়া দলংখন দেখাম আৰু লগতে চবটো দেখাম। আৰু তাৰ আগতে মই এটা কথা কৈ লওঁ, আপোনালোকৰ ইয়াত কি বুলি কয়, মই আছোঁহি ইটানগৰত আৰু কি ক'লে আজি এখন গাঁওখনৰ নাম হৈছে বিংগো। এখন গাঁও নিচিনা লাগিছে জানো, জংঘল নিচিনা লাগিছে, কিন্তু ইয়াৰ ভিতৰত মানুহৰ ঘৰ আছে। আৰু এতিয়া মই আছোঁ বিংগোত আৰু বিংগোৰ পৰা মই আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া মই গৈ আছোঁ যোনটো মানে ইম্পৰ্টেণ্ট বস্তু দেখাবলৈ আপোনালোকক মই দেখাবলৈ গৈ আছোঁ এতিয়া ইম্পৰ্টেণ্ট বস্তুটো আপোনালোকক। আৰু এয়া লগত আহি আছে প্ৰকাশ, এয়া তলত চাওকচোন শিলগুটি, কেনেকৈ শিলগুটি বা মই এতিয়া গৈ আছোঁ আপোনালোকক ইম্পৰ্টেণ্ট বস্তুটো দেখাবলৈ। আৰু এজন প্ৰকাশ আৰু এইফালে আমাৰ ঢেকীয়া চিঙা আৰম্ভ হৈ গৈছে, ঢেকীয়া ছিঙিছে গোটেই মহা মামাকেইটা আৰু এইফালে মহাও ঢেকীয়া চিঙাত লাগি গৈছে। আৰু এতিয়া মই দেখাম আপোনালোকক মোৰ ইম্পৰ্টেণ্ট বস্তুটো। আৰু এইফালে আমাৰ পাৰ্টি শেষ হোৱা নাই নেকি? বেছি টাইম নাই আৰু 2-3 মিনিটত আমাৰ আমি ইয়াৰ পৰা পলাম, অলপ বাকী যাম আৰু। এতিয়া মই দেখাম আপোনালোকৰ ইম্পৰ্টেণ্ট বস্তুটো। মই প্ৰথমতে উঠি লওঁ, তাৰপিছত আপোনালোকক দেখাম ইম্পৰ্টেণ্ট বস্তুটো। মই এতিয়া সেই ইম্পৰ্টেণ্ট বস্তুটোৰ ওপৰত উঠি আছোঁ আৰু এয়া মই উঠি শেষ হৈ গ'ল। আৰু এইফালে দেখাইছোঁ এয়া মোৰ ইম্পৰ্টেণ্ট বস্তু জুলুঙা দলং। আৰু এইখন জুলুঙা দলং বহুত দীঘল, মুঠতে 500 মিটাৰ ওচৰা-ওচৰি আছে। আৰু জুলুঙা দলঙৰ ওপৰত এতিয়া মই পাৰ হৈ গৈ আছোঁ ওপৰে। আৰু এইখন হৈছে জুলুঙা দলং আৰু মাজত ইমানটো হিলে আমি জুলুঙা দলং পাৰ হৈ আহি ইয়াত আমি মানে কি পাৰ্টি কৰিছিলোঁ আৰু ঢেকীয়া বিচাৰিছিলোঁ। আৰু আমাৰতো পাৰ্টিটো কিনো জানে হয়নে নহয়, কিন্তু জুলুঙা দলংখন কি হৈছে মাজে মাজে কিছুমান বস্তু ছিঙি গৈছে, কিছুমান ৱায়াৰ ছিঙি গৈছে। আৰু সেই ৱায়াৰ ছিঙাৰ কাৰণে ভয়ো লাগিছে উঠিবলৈ আৰু বহুতো হিলিছে দলংখন, এতিয়া বহুত হিলিছে চাওকচোন আপোনালোকে নিজে। একদম জুলুঙা দলং ইম্পৰ্টেণ্ট দলং, কিন্তু এইখন দলঙৰ ওপৰত বহুত ভয়ো লাগে কিন্তু উঠিও ভাল লাগে। তথাপিতো মানে জুলুঙা দলং কি কম হয়, তলত ইমান হুটত আছে কাৰেণ্ট, কিন্তু ইমান হুট আছে বহুত হুট আছে। কিন্তু এই হুটতে কি ক'ম আৰু আপোনালোকক, মানে বাইচাঞ্চ যদি এখন যদি ছিঙি যায়, মানে ইয়াততো এতিয়াতো বহুত বস্তু ছিঙি গৈছে, বাইচাঞ্চ যদি ছিঙি যায় তথাপিতো মানে এতিয়া ঈশ্বৰে নকৰক মানে ছিঙি গ'ল বুলি, কিন্তু ছিঙি গ'লে মানে বাইচাঞ্চ কিমান মানে তলত যোনটো কাৰেণ্ট আছে, কাৰেণ্টৰ হুটত ক'ত পোৱাই দিব নদীখনে। আৰু আপোনালোকে গম পায় পাহাৰীয়া নদী কিমান হুট থাকে। আৰু সেইবাবে মই জুলুঙা দলংখন মানে চৰকাৰে অতি শীঘ্ৰে বনোৱাৰ উপলক্ষে আৰু কিবা এটা মানে দাম বৰঙণি আগবঢ়াই দলংখন মেৰামতি কৰি দিয়াত অকণমান সহযোগ কৰে। আৰু এই দলংখন বহুত দীঘল দলং আৰু এই দলংখন আছে বিংগোৰ পৰা মানে ইটানগৰ যোৱা ৰোডত। এইটো বিংগোৰ পৰা যোনখিনি মানুহ আহে সেই মানুহখিনি ইটানগৰ মানে এইফালেদি পাৰ হৈ আহে। আৰু এইফালে এতিয়া মই গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক। আৰু কিন্তু ক'ম আৰু দলংখন আপোনালোকক আকৌ এবাৰ ভালকৈ দেখাম মই আপোনালোকক। আৰু সেই মোৰ পাছফালে দেখি আছে আপোনালোকে দলংখন, আৰু এইখন আছে দলংখন। আৰু ওচৰতে শিল বালি কাম চলে আৰু এতিয়া মই দলংখনৰ মানে শেষ হ'ল দলংখন পাৰ হৈ। আৰু বহুত দীঘল দলংখন মানে, আৰু এতিয়া দলংখন চাওক আকৌ এবাৰ ভালদৰে। कसम से दूर मत जाना, फैसले जो प्यार के से
এডাল ওলমি আছে এডাল ওলমি আছে ভয়ো লাগিছে অলপমান এডাল ওলমি আছে ভয়ো লাগিছে মানে চিন্তা মানে এডাল চিনি আছে এফালে চিনি আছে এফালে চিনি আছে এফালে চিনি আছে আমি এতিয়া গৈ আছোঁ এইয়া নাৱত গৈ আছে আৰু সেইখন জুলুঙা দলংখন এৰি থৈ আহিছোঁ বাই বাই জুলুঙা দলং আমি এতিয়া গৈ আছোঁ মানে ৰাস্তাটো অলপ বেয়া আছে বেয়া ওপৰেদি গৈ আছোঁ থাকি ভাল লাগিছিলে আহি ভাল লাগিছিলে কি মজা জেগা চাওকচোন এইটো কি বুলি কয় এইফালে ধুনীয়া ধুনীয়া এখন নদী বৈ গৈছে আৰু এইফালে আহি আছোঁ এতিয়া এইফালে নদী এখন বৈ গৈছে এইফালে কিনাৰেদি আছে ৰাস্তাটো আৰু এইফালেও আছে পাহাৰ এইফালেও আছে পাহাৰ আৰু মাজে মাজে আমি গৈ আছোঁ কি মজা জেগা ভাল লাগিছে আহি একদম কি মজা হেল্ল' হাই দোস্ত আজি খুব ভাল লাগিলে এনজয় কৰি ভাল লগাৰ কাৰণে এতিয়া গৈ আছোঁ এতিয়া স্কুললৈ বুলি গৈ আছোঁ আৰু এইজন মোৰ প্ৰকাশ লগত গৈ আছে আৰু কৈছোঁ নহয় আজি খুবেই ভাল লাগিলে থেংক ইউ আজি খুবেই ভাল লাগিলে আজি একদম মজা লাগিলে ঘূৰি গৈছোঁ নহয় আৰু সেইজন আমাৰ লগৰ দাদাজন লগ পালোঁ এতিয়া আমি কি ক'ম আৰু একদম পুৰা এনজয় কৰিলোঁ যিমান এনজয় কৰিবলৈ আছে চব এনজয় কৰিলোঁ আজি মুঠতে জুলুঙা দলং চালোঁ জাৱাৰ পেলালোঁ আৰু কি বুলি কয় এতিয়া গাড়ীটো ঘূৰি আছোঁ আৰু মজা মজা জেগা চাই আছোঁ এতিয়া আৰু মজা জেগা দেখিছোঁ পাহাৰৰ মাজে মাজে ধুনীয়া ধুনীয়া হাৱাৰ মাজে মাজে হাৱাৰ কিনা আৰু এইফালে এখন নদী আহি বৈ গৈ আছে আৰু এতিয়া একদম পুৰা ফাটিয়া মানে লাগিছে মোৰ মানে কি ক'ম আৰু আজি পুৰা মনোৰঞ্জন কৰিলোঁ যিমান এনজয় কৰিবলৈ চব কৰিলোঁ এনজয় আৰু হেপী নিউ ইয়েৰ নহয় ইয়াৰ মুঠতে কি বুলি কয় এই অকণমান কি বুলি কয় এটা ড্ৰিংক কৰি দিলে ন মানে ড্ৰিংক নহয় মানে কি হয় কেন ফিচাৰ এটা খাই দিলে কেন ফিচাৰ এটা খাই দিয়াত মুঠতে ইয়াৰ মুঠতে কি কবি আৰু কথা কি শুনিবি আৰু 15 আগষ্ট স্বাধীন কৰি পেলাই বাকী দয়াখন আহি আছে লাহে লাহে 15 আগষ্ট আৰু আপোনালোকক দেখাম নাই তেতিয়া মই স্কুলৰ সকলো মানে দৃশ্য আৰু এতিয়া আমি গৈ আছোঁ অৰুণাচলৰ পাহাৰৰ মাজে 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 আৰু এয়া হৈছে পাহাৰৰ মাজে মাজে গৈ আছোঁ এতিয়া আৰু লগত আছে আমাৰ বেয়া ৰাস্তা আৰু স্কুলৰ বোলেৰো ভিতৰত সোমাই আছে এজন মহা আৰু এজন মামা আৰু এটা আমাৰ ড্ৰাইভাৰ পাপিয়াছ দা এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলটোৰ নাম হৈছে কি বুলি কয় আদিবাসী ভিডিঅ' আৰু আপোনালোকে ইউটিউব চেনেলটো চাই লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এতিয়া আমি গৈ আছোঁ পাহাৰৰ মাজে আমি कब तक चुप बैठे अब तो कुछ है बोलना कब तक चुप बैठे अब तो कुछ है बोलना कुछ तुम बोलो कुछ हम बोले और बोलना আমি ফাইনেলি পাই গ'লে মানে স্কুল আৰু মানে স্কুলৰ এতিয়া মানে মুখ হাত ধুই মেলি ভৰি হাত ধুই মেলি ফ্ৰেছ হ'লোঁ আৰু গাটো ধুম বাৰু লগতে গাড়ীখন ধুই লওক অলপ তাৰপিছত মানে গা ধুম আৰু এতিয়াতো গধূলি ভি হৈ গ'ল আৰু এতিয়া মানে ফাইনেলি এতিয়া স্কুলৰ ৰুমত সোমাই আছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰোঁ আৰু কোনোবাই যদি নতুনকৈ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু মানে কমেণ্ট কৰি জনাব কিবা যদি ভুল হৈছে আৰু কি বুলি কয় আৰু মোৰ নতুন ভিডিঅ'বিলাক চাবৰ কাৰণে মানে এটা মানে কমেণ্টত আৰু লাইকত মানে জনাই দিব আৰু কি বুলি কয় অহা সপ্তাহত আৰু এটা ভিডিঅ' আহি আছে আৰু সেই ভিডিঅ'টো আহি আছে বহুত
বহুত ধুনীয়া হ'ব আৰু বহুত সুন্দৰ দৃশ্য থাকিব তাত আৰু মানে কি বুলি ক'ম আৰু বহুত মানে ক'বই নালাগে বহুত ধুনীয়া হ'ব ভিডিঅ'টো মুঠতে আৰু এতিয়ালৈ ইমানতে সামৰি মাৰিছোঁ আৰু কোনোবাই যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইবো কৰি থৈ দিব লাইকো কৰি থৈ দিব আৰু বাই বাই এতিয়া